কৰোনাই গ্ৰাস কৰি আহিছে সকলো ফালে। ইয়াৰ বিপৰীতে অসমত নাই কোনো সাৱধানতা। যি সময়ত পশ্চিমবংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দূৰদৰ্শিতাৰ পৰিচয় দিছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী নামি পৰিছে চমক আৰু প্ৰচাৰৰ দৌৰত। কোভিড সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক ন্যূনতম আহ্বান এটিও জনোৱা পৰিলক্ষিত হোৱা নাই। কোনেও কতো কোভিড বিধি নামানি জনজীৱনলৈ বিপদ কঢ়িয়াই আনিছে। একে সময়তে চৰকাৰৰ গা এৰা মনোভাৱে বিপদ অধিক ঘনীভূত কৰি তুলিছে। কোভিডৰ তৃতীয় ঢৌৱে কঁপাইছে ভাৰত। কেউপিনে গ্ৰাস কৰি আহিছে কোভিডে। কৰোনাৰ নতুন প্ৰকাৰৰ অমিক্ৰণক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। ভাৰতত নতুনকৈ ২৭,৫৫৩ জন লোক কোভিডত আক্ৰান্ত হৈছে। ১৫০০তকৈও অধিক লোক আক্ৰান্ত হৈছে অমিক্ৰণত। মহাৰাষ্ট্ৰত সৰ্বাধিক ১১,৮৭৭ জন লোক কৰোনাত আক্ৰান্ত হৈছে। অসমৰ চুবুৰীয়া ৰাজ্যতো দৈনিক ইজনৰ পিছত সিজন লোক আক্ৰান্ত হৈছে কোভিডত, যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা পশ্চিমবংগত লকডাউন সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। কোভিডক লৈ ভাৰতৰ অন্য ৰাজ্যবোৰ সক্ৰিয় হৈ উঠাৰ সময়তে অসমত দেখা গৈছে এক বিপৰীত ছবি। অসমৰ ২৫ ডিচেম্বৰত কোভিডক লৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও আশ্চৰ্যজনকভাৱে হেৰাই দিয়া হৈছিল ৩১ ডিচেম্বৰৰ দিনটো। ইপিনে বৰদিনৰ পৰা অসমত বিভিন্ন শ্বপিং মল, ৰেষ্টুৰেণ্ট আদিত অভূতপূৰ্ব সমাগম পৰিলক্ষিত হৈছে। বৰদিনৰ নিশা গুৱাহাটীৰ চিটি চেণ্টাৰৰ দৰে বিলাসী শ্বপিং মলত হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছিল। অথচ সকলো দেখি শুনিও নীৰৱে আছে চৰকাৰ। আনফালে ৰাজ্যত এতিয়াও অব্যাহত আছে বনভোজ। ২ জানুৱাৰীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজস্থলীসমূহত ভিৰ পৰিলক্ষিত হৈছিল। কিন্তু ইয়াৰ বিপৰীতে অসমত চৰকাৰে কোভিডক লৈ কঠোৰ হোৱা দেখা যোৱা নাই। যি সময়ত পশ্চিমবংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দূৰদৰ্শিতাৰ পৰিচয় দিছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী নামি পৰিছে চমক আৰু প্ৰচাৰৰ দৌৰত। ৩১ ডিচেম্বৰৰ নিশা সুৰাপাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত মুখ্যমন্ত্ৰী নিজে উপস্থিত হৈ এক প্ৰকাৰৰ চমক দিবলৈ চেষ্টা কৰিছিল। মুখ্যমন্ত্ৰী এই তদাৰকৰ ইতিমধ্যে বহুলাংশে প্ৰচাৰো হৈছে। এইখিনিলৈ সকলো ঠিকেই আছে, কিন্তু কোভিড সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক ন্যূনতম আহ্বান এটিও জনোৱা পৰিলক্ষিত হোৱা নাই। কোনেও কতো কোভিড বিধি নামানি জনজীৱনলৈ বিপদ কঢ়িয়াই আনিছে। একে সময়তে চৰকাৰৰ গা এৰা দিয়া মনোভাৱে বিপদ অধিক ঘনীভূত কৰি তুলিছে। এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে, কিয় বাৰে বাৰে চৰকাৰখনে ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়ে। আকৌ লকডাউন হলে লোকচানো হ'ব ৰাইজৰেই। গতিকে লকডাউন নহবলৈ যাৱতীয় আগতীয়া প্ৰস্তুতি চৰকাৰখনে কিয় চলোৱা নাই, তাক লৈ উঠিছে প্ৰশ্ন। সামাজিক মাধ্যম আৰু সচেতন মহলে অসম চৰকাৰে কোভিডক লৈ বিভিন্ন পুঁজিপতি ব্যৱসায়ীৰ সৈতে দৰদাম চলোৱাৰ অভিযোগ তুলিছিল ৰাজ্যৰ বিভিন্ন দল সংগঠনবোৰে। কোভিড গৃহ নিৰ্মাণৰ নামত, চেনিটাইজাৰ বিক্ৰীৰ নামত একাংশ কোম্পানীৰ সৈতে বিভিন্ন আমোলা বিষয়াৰ বিভিন্ন অংক চলা বুলি চৰ্চা চলিছে। আৰু যদি এয়াই হ'বলৈ হয়, তেন্তে ই ৰাজ্যবাসীৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী। গতিকে সময় থাকোঁতেই ৰাইজে নিজে নিজেই কোভিডক লৈ সাৱধান হোৱা উচিত বুলি অভিহিত কৰিছে ৰাইজৰ সচেতন মহলে। ব্যুৰ' ৰিপৰ্ট, নিউজ 100।